নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় দহন আৰু সীসা ইয়াৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো ব'লা আমি আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটো কৈছে, দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। উত্তৰটো হ'ব, দহন সংঘটিত হ'বৰ বাবে প্ৰয়োজনীয় চৰ্তবোৰ হ'ল ইন্ধন, বায়ু আৰু তাপ। এই তিনিটা বস্তু লাগিব। ২ নম্বৰ, খালী ঠাই পূৰ কৰা। কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ কি কৰে? ঘটায়। খ নম্বৰ, ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল তৰলাকৃত পেট্ৰলিয়াম গেছ, যাক আমি LPG বুলি কওঁ। গ নম্বৰ, দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন উষ্ণতালৈ নিশ্চয়কৈ তপতাব লাগে। গ নম্বৰটো কৈছে, তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটো চাওঁ। যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। উত্তৰটো হ'ব, ডিজেল আৰু পেট্ৰলৰ দহনৰ ফলত বহুত বেছি পৰিমাণে ধোঁৱা আৰু ক্ষতিকাৰক দ্ৰব্য নিৰ্গত হয়, যাৰ ফলত বায়ু প্ৰদূষিত হোৱাৰ লগতে মানুহ তথা অন্য জীৱ জন্তুৰ নানা বেমাৰৰ সৃষ্টি হৈছে। আনহাতে সংকুচিত প্ৰাকৃতিক গেছ, যাক CNG বুলি কয়, CNG হৈছে এবিধ আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনৰ ফলত অতি কম পৰিমাণেহে ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়। সেয়েহে ডিজেল আৰু পেট্ৰলৰ সলনি CNGক গাড়ী মটৰৰ ইন্ধন হিচাপে ব্যৱহাৰ আৰম্ভ কৰা হৈছে। ৪ নম্বৰ প্ৰশ্নটো কৈছে, ইন্ধন হিচাপে LPG আৰু কাঠ তুলনা কৰা। উত্তৰটো হ'ব, কাঠৰ দহনৰ ফলত বহু পৰিমাণে ধোঁৱা আৰু বহুতো বিপদজনক প্ৰদূষকৰ সৃষ্টি হয়, যাৰ ফলত বিভিন্ন শ্বাস প্ৰশ্বাসৰ বেমাৰ হয়। আনহাতে LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনৰ ফলত ধোঁৱা নিৰ্গত নহয়, সেয়েহে ই বায়ু প্ৰদূষক নহয়। তদুপৰি LPGৰ কেলৰিয়াম কাঠতকৈ বহু বেছি, সেয়েহে সুবিধা আৰু সময় ৰাহিৰ ক্ষেত্ৰতো LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন। ৫ নম্বৰ প্ৰশ্নটো কৈছে, কাৰণ দৰ্শাব। ক নম্বৰ কৈছে যে বৈদ্যুতিক আহিলা জ্বৰত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। কিয় নহয়? উত্তৰটো হ'ব, পানী হৈছে বিদ্যুতৰ সুপৰিবাহী। যদিহে বৈদ্যুতিক আহিলা জড়িত জুইত পানী ঢলা হয়, তেন্তে অগ্নিনিৰ্বাপক জন বিদ্যুৎ স্পৃষ্ট হোৱাৰ উপৰিও আহিলাসমূহ বিকল হ'ব পাৰে। সেয়েহে এনে জুইত পানী ব্যৱহাৰ কৰা নহয়। খ নম্বৰটো কাৰণ কৈছে যে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। ইয়াৰ কাৰণটো হ'ব, কাঠৰ দহনৰ ফলত বহু পৰিমাণে ধোঁৱা আৰু বহুত বিপদজনক প্ৰদূষকৰ সৃষ্টি হয়, যাৰ ফলত বিভিন্ন শ্বাস প্ৰশ্বাসৰ বেমাৰ হয়। আনহাতে LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনৰ ফলত ধোঁৱা নিৰ্গত নহয়, সেয়েহে ই বায়ু প্ৰদূষক নহয়। তদুপৰি LPGৰ কেলৰিয়াম কাঠতকৈ বহু বেছি, সেয়েহে সুবিধা আৰু সময় ৰাহিৰ ক্ষেত্ৰত LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন। ইয়াৰ আগতো আমি ইয়াৰ উত্তৰটো পঢ়ি আহিছোঁ, তো এইটো এতিয়াও পাইছোঁ। গ নম্বৰ প্ৰশ্নটো কৈছে, কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে। কাৰণটো কি? কাৰণটো হ'ব, এলুমিনিয়াম হৈছে তাপৰ সুপৰিবাহী। যেতিয়া এলুমিনিয়াম পাইপত মেৰিওৱা কাগজখনত জুই লগোৱা হয়, তেতিয়া সেই তাপ কাগজখনৰ পৰা এলুমিনিয়াম পাইপডাললৈ প্ৰবাহিত হয়, যাৰ ফলত কাগজখনে সহজে জ্বলন উষ্ণতা লাভ নকৰে। সেয়েহে সাধাৰণতে কাগজ এখনত সহজে জুই লাগে, এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে জুই নালাগে। এতিয়া কৈছে, মমবাতিৰ শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা। উত্তৰটো ইয়াত তোমালোকে চোৱা। ইয়াত এটা মমবাতিৰ শিখা, মমবাতি এখন জ্বলোৱা হৈছে, তাত চোৱা সৰ্বাধিক তাপ যিটো দেখাইছে শিখাডালৰ ওপৰত সৰ্বাধিক জুই জ্বলিছে, সেইটো সৰ্বাধিক তাপ। সম্পূৰ্ণ দহন হোৱা বহিমণ্ডল যিটো নীলা হৈ থাকে, মধ্যমীয়া তৰফ যিটো জুইৰ একদম মধ্যৰ অংশ, আংশিকভাৱে দহন হোৱা মধ্যমণ্ডল, পিছত এইটো হালধীয়া হৈ থাকে, যিটো আংশিকভাৱে দহন হোৱা মধ্যমণ্ডল, এইটো জুইৰ ভিতৰত শিখাটো কি হৈ থাকে? হালধীয়া হৈ থাকে। পিছত সৰ্বনিম্ন তাপত পিছত মমবাতি দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ মণ্ডল যিটো ক'লা হৈ থাকে। চিত্ৰ ৬.১৩ মমবাতিৰ শিখাৰ বিভিন্ন মণ্ডল। এইটো পৰীক্ষাত আহিব পাৰে, তোমালোকে এইটো ভালকৈ নোট কৰি ল'বা। ৭ নম্বৰ প্ৰশ্নটো কৈছে, ইন্ধনৰ কেলৰিয়াম প্ৰকাশ কৰা এককটোৰ নাম লিখা। উত্তৰটো হ'ব কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰাম, কেজি বুলি কোৱা হয়। ৮ নম্বৰ প্ৰশ্নটো কৈছে যে কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে লিখা। উত্তৰটো হ'ব, বৈদ্যুতিক আহিলা আৰু পেট্ৰলৰ নিচিনা প্ৰজ্বলক দ্ৰব্যত
লগা জুইৰ বাবে কাৰ্বন ডাই অক্সাইড CO2 হৈছে উত্তম নিৰ্বাপক। কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱা বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰে। এনে হোৱাৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সংস্পৰ্শ বিভিন্ন হয়, ফলত ইন্ধনৰ উষ্ণতা কমি আহে আৰু জুইকুৰা নিয়ন্ত্ৰিত হয়। সেইকাৰণে আমি এইটো ক'ব পাৰোঁ যে কাৰ্বন ডাই অক্সাইডে জুই নিয়ন্ত্ৰণ কৰিব পাৰে। পিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। ব্যাখ্যা কৰিব দিছে এইটো। উত্তৰটো হৈছে কেঁচা পাতত শুকান পাতৰ তুলনাত জলীয় বাষ্পৰ পৰিমাণ বেছি হয়, সেয়েহে ইয়াৰ জ্বলন উষ্ণতাও শুকান পাততকৈ বেছি। সেয়েহে কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। এতিয়া 10 নম্বৰ প্ৰশ্নটো কৈছে সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে সীসাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে? ব্যাখ্যা কৰিব দিছে। উত্তৰটো হ'ব সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে সীসাৰ দীপ্তিহীন মণ্ডলটো ব্যৱহাৰ কৰে। তেওঁলোকে এডাল ফু নলীৰে সীসাৰ বাহিৰতম দীপ্তিহীন মণ্ডলটো ফুৱাই দিয়ে, কাৰণ মণ্ডলটোৰ উষ্ণতা সীসাৰ আন অংশৰ তুলনাত অধিক হয় আৰু সোণ ৰূপ গলাবলৈ সহজ হয়। 11 নম্বৰ প্ৰশ্নটো কৈছে যে কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণভাৱে পোৱা হ'ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ 1,80,000 কেজি পোৱা গ'ল। ইন্ধনটোৰ কেলৰিয়াম গণনা কৰা। তো উত্তৰটো কৈছে 4.5 কেজি ইন্ধনৰ পৰা উৎপন্ন তাপ ইমান 1,80,000 কেজি। তো এতেকে 1 কেজি ইন্ধনৰ পৰা উৎপন্ন তাপ সমান 1,80,000 কেজি ডিভাইড বাই 4.5। তো উত্তৰটো হ'ব 40,000 কেজি। ইন্ধনটোৰ কেলৰি মান হ'ব 40,000 কেজি। এতিয়া 12 নম্বৰ প্ৰশ্নটো আমি আহিছোঁ। মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে? আলোচনা কৰা। উত্তৰটো হ'ব মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰি, কাৰণ এই প্ৰক্ৰিয়াটোত ধাতু আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি তাপ, পোহৰ আৰু শক্তি উৎপন্ন হয়। যিহেতু মামৰ ধৰা প্ৰক্ৰিয়াত অক্সিজেনৰ দহন ঘটি তাপ উৎপন্ন হয়, সেয়েহে ইয়াক এটা দহন প্ৰক্ৰিয়া বুলি ক'ব পাৰি। 13 নম্বৰ প্ৰশ্নটো কৈছে যে আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী তপতাব লাগে। আবিদাই মমবাতি সীসাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে সীসাটোৰ বাহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ'ব? উত্তৰটো হ'ব ৰমেশৰ পানীখিনি সোনকালে তপত হ'ব, কাৰণ সীসা এটাৰ বাহিৰত থকা দীপ্তিমান মণ্ডলটোৰ আন অংশৰ তুলনাত উষ্ণতা অধিক, সেয়েহে বাহিৰতম অংশৰ ওচৰত থকাখিনি সোনকালে গৰম হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিছোঁ। তোমালোকে এই প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।